হাই বন্ধু বান্ধৱীসকল, আজি আপোনালোকলৈ মই লৈ আহিছোঁ চান্দা মাছৰ এটি সহজ ৰেচিপি। সহজতে বনাব পৰা। আহকচোন আমি ৰেচিপিটো চাওঁ। এইপিনে চান্দা মাছ আনিছে আৰু ৰৌ মাছো আনিছে দুখিনি। এইখিনি মই আগতে ইয়াতে মই তেলখিনি গৰম কৰি লৈ পেলাই লহৰাটোত ৰৌ মাছখিনি মই ভাজি কেনে থৈ দিম, কাৰণ একে তেলতে। তাৰপিছত মই চান্দা মাছখিনি বনাম। এইপিনে মই ৰৌ মাছখিনি ভাজি লৈছোঁ ভালদৰে। ভাজি লৈ পেলাই এতিয়া মই ইয়াতে থৈ লৈছোঁ। আৰু চান্দা মাছৰ কাৰণে মই আদা ৰহুন গোটেইখিনি একদম মাংসৰ নিচিনা পিচি লৈছোঁ। এইপিনে মই ৰৌ মাছখিনি ভজা হৈ গ'ল। এতিয়া মই ইয়াতে একে তেলতে মই পিঁয়াজখিনি দি ল'ম। দি পেলাই তাৰপিছত মই ইয়াতে ভালদৰে পিঁয়াজখিনি ভাজি ল'ম, অকণমান ৰঙচুৱা হোৱালৈকে। একদম মাংসৰ নিচিনাই বনাব লাগিব। ইয়াতে অকল আদা দিলে ৰহুন দিলে নহ'ব, আদা ৰহুন গোটেইখিনি মিক্স কৰি পিচি ল'ব লাগিব। মই সকলোখিনি যোগাৰ আগতে কৰি লৈছোঁ, আপোনালোকক দেখুওৱা নাই। পিচি লৈছোঁ। সেইপিনে মই এতিয়া আপোনালোকে চাব পাৰে পিঁয়াজখিনি ৰঙচুৱা হৈছে। ইয়াতে মই নিমখ সোৱাদ অনুসৰি দি লৈছোঁ। আপোনালোকেও দিব, যিখিনি মাছ হয় আৰু আঞ্জা যিখিনি বনায় সেই হিচাপত আপোনালোকে নিমখখিনি দি ল'ব। তাৰপিছত ইয়াতে মই জিৰা গুড়ি অকণমান দি লৈছোঁ। ইয়াতে মই বাকী বেলেগ মছলা ব্যৱহাৰ নকৰোঁ। আৰু হালধি গুড়িও দিছোঁ অকণমান। আৰু ইয়াতে মই জলকীয়াৰ গুড়িও অকণমান দি লৈছোঁ। বেছি জ্বলা অকণমান বেছি কৰি দিছোঁ, কাৰণ আমাৰ জ্বলা খাওঁ। আপোনালোকে জ্বলাটো কম কৰিও দিব পাৰে, বেছি কৰিও দিব পাৰে। ইয়াতে মই আদা ৰহুনৰ পেষ্টটো দি লৈছোঁ, অকণমান কৰি দিছোঁ, ইমানো নিদিব, কাৰণ বেছিকৈ আদা ৰহুন দিলেও আটকা লাগিব। মাংসৰ নিচিনা বনালেও বেছি আদা ৰহুন দিব নালাগে। এইখিনি মই ভালদৰে লৰাই এতিয়া মছলাখিনি ভালদৰে মই ভাজি লৈছোঁ। আপোনালোকে এনেকুৱাকৈ ভাজি ল'ব। আৰু কেনেকুৱা লাগে খাই কেনে জনাব ৰেচিপিটো। এতিয়া মই ইয়াতে মাছখিনি দি ল'ম। দি পেলাই এতিয়া মই এই মাছখিনি ভালদৰে লৰাই পেলাই ভাজি ল'ম, কাৰণ এতিয়া মাছখিনিত নিমখ চিমখ সুৰকি যাব। অকণমান ভাজি ল'ব লাগিব লৰাই মাছখিনি। তাৰপিছত এতিয়া মই গেছটো অকণমান ফ্লেমটো কম কৰি দিছোঁ, কাৰণ ইয়াতে তেলটো তেতিয়া উঠিব। আৰু ঢাকনিখন লগাই দিছোঁ। অকণমান পৰ ঢাকনিখন মাৰি পেলাই এতিয়া ঢাকনিখন গুচাই চাইছোঁ। চাই পেলাই এইখিনি মই আৰু এবাৰ ভালদৰে লৰাই ল'ম, যাতে মাছখিনি লহৰাটোত লাগি নধৰে। এনেকুৱা কৰি আপোনালোকেও গেছটো কম কৰি লৈ পেলাই অকণমান দেৰি ভাজিব। মাছৰ গোন্ধটো নোহোৱা হ'ব, যিহেতু চান্দা মাছৰ অকণমান গোন্ধ পায়। দৰে আপোনালোকেও বনাব, ভাজি ল'ব। তাৰপিছত মই ইয়াতে অকণমান জোখ কৰি পানী দি লৈছোঁ। আৰু পানী দি পেলাই এতিয়া মই মাছকেইপিচ ভালদৰে লৰাই পেলাই ঢাকনিখন লগাই দিম। আৰু তাৰপিছত আপোনালোকে এনেকুৱাকৈ চাব, আৰু এনেকুৱাকৈ বনাই পেলাই মোক জনাব কেনেকুৱা লাগে খাই পেলাই। কমেণ্ট কৰি পেলাই জনাব। অকণমান দেৰি মই এইবিলাক আৰু ঢাকনিখন গুচাই চাইছোঁ যে কেনেকুৱা হৈছে, তলত লাগি ধৰিছে নে নাই। কাৰণ এনেকুৱা কৰি বনালে মাছকেইপিচ ভাঙিও যাব পাৰে। আপুনিও আস্তে আস্তে লৰাই চাব। গোটেই একদম জোৰ কৰি লৰাই নিদিব, কাৰণ ভাঙি যাবও পাৰে। এতিয়া মই ঢাকনিখন আৰু গুচাই পেলাই চাইছোঁ, মোৰ মাছৰ আঞ্জা হৈ গ'ল। আৰু এবাৰ পানী দিছিলোঁ, এইখিনি নেদুখালোঁ। এতিয়া একে পানীতে মই নুমাই থৈ দিছোঁ। এতিয়া মই গেছটো অফ কৰি দিছোঁ। মোৰ মাছৰ আঞ্জা হৈ গ'ল। আপোনালোকে এনেকুৱা কৰি খাই চাব আৰু জনাব।